সুহানা লাইভৰ টপ 10 বাতৰিলৈ স্বাগতম। শিক্ষক দিৱসৰ দিনাই পাঠশালাৰ আনন্দৰাম বৰুৱা একাডেমীত অঘটন। তিনি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়ালে এজন ছাত্ৰই। ভাৰতৰ শীৰ্ষ চেলিব্ৰিটি কৰদাতা হিচাপে পৰিণত শ্বাহৰুখ খান, দ্বিতীয় স্থানত আছে থালাপথী বিজয়। ছিকিমৰ পাকয়ঙত ভয়ংকৰ দুৰ্ঘটনা, হাৱাইত বাহন পৰি মৃত্যু 4 সেনা জোৱানৰ। বিজেপিত যোগদান ভাৰতীয় ক্ৰিকেটাৰ ৰবীন্দ্ৰ জাদেজাৰ। উগাণ্ডাৰ অলিম্পিক দৌৰবিদ ৰেবেকা চেপটেগেৰ দেহাৱসান। কেনিয়াত প্ৰাক্তন প্ৰেমিকে পেট্ৰল ঢালি জ্বলাই দিলে দৌৰবিদগৰাকীক। গোৱালপাৰাৰ লক্ষীপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা, বাইকত প্ৰচণ্ড খুন্দা, যাত্ৰীবাহী বাছৰ দুৰ্ঘটনাত থিতাতে নিহত এজন বাইক আৰোহী। দুলিয়াজানৰ ৰাজপথত অঘটন, দাও দাওকৈ জ্বলি উঠিল এখন চলন্ত বাহন। দুলিয়াজান মহাবিদ্যালয়ৰ সন্মুখতে এই দুৰ্ঘটনা সংঘটিত হয়। টিএমচিৰ পৰা ৰাজ্যসভাৰ সাংসদ হ'ব নোৱাৰাৰ বাবে দল ত্যাগ কৰিলে ৰিপুণ বৰাই। ৰিপুণ বৰাৰ টিএমচিৰ পৰা পদত্যাগ সন্দৰ্ভত বিস্ফোৰণ সুস্মিতা দেৱীৰ। সুমি বৰাক থানাত হাজিৰ হোৱাৰ বাবে সমন জাৰি। সুমিৰ ককায়েক ৰাজীৱ বৰা আৰু জিংকি মিলিক ৱান্টেড ঘোষণা। বঙাইগাঁৱত নকল নোটখন এজনক আটক জিআৰপিৰ। জব্দ প্ৰায় 1,78,500 টকাৰ নকল নোট। ছাবিৰ নামৰ এজন লোকক আটক আৰক্ষীৰ। এনেধৰণৰ দেশ বিদেশৰ খবৰৰ বাবে চাই থাকক সুহানা লাইভ।